বৰপেটাৰ সনকুচি বজাৰত ৰুদ্ৰাক্ষ কোম্পানীৰ শ্ব'ৰুম উদ্বোধন। বৰপেটা চহৰৰ গাতে লাগি থকা উত্তৰ বৰপেটাৰ সনকুচি নৌ বজাৰত আজি দুপৰীয়া 12:30 বজাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই স্বত্বাধিকাৰী উত্তম কুমাৰ ঘোষৰ ঘোষ মোবাইল হাউচ নামৰ মাৰ্বল টাইলছৰ শ্ব'ৰুম এখনৰ শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তাৰা প্ৰসাদ দাসৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ঘোষ মাৰ্বল হাউচত ৰুদ্ৰাক্ষ কোম্পানীৰ অত্যাধুনিক টাইলছৰ উপৰিও জেকাৰৰ বাথৰুম আৰু জেকাৰ ৱাল মিক্সাৰ আদি উপলব্ধ। অতি সুলভ মূল্যতে সকলো ধৰণৰ ঘৰৰ বাবে লাগতিয়াল সামগ্ৰী যোগান ধৰা হয়। বৰপেটা চহৰৰ পৰা 2 কিলোমিটাৰ দূৰত্বত অৱস্থিত সনকুচিৰ কলনীত ঘোষ মাৰ্বল হাউচ নামৰ দোকানৰ শ্ব'ৰুমখন অৱস্থিত। উক্ত শ্ব'ৰুমখন বৰপেটা জিলাৰ ৰুদ্ৰাক্ষ কোম্পানীৰ একমাত্ৰ প্ৰতিষ্ঠান, য'ত ৰুদ্ৰাক্ষ কোম্পানীৰ বাথৰুমৰ সামগ্ৰী আৰু টাইলছ পোৱা যাব। বৰপেটাৰ হাউলিৰ পৰা মনজিত দাসৰ ৰিপৰ্ট, নিউজ পাৱাৰ।